প্ৰথমখন গ্ৰন্থ হ'ল অসীমত যাৰ হেৰাল সীমা। এই উপন্যাসখনৰ লেখক ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱা ছদ্মনামেৰে লিখিছিল। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল 1945 চনৰ 15 জুলাইত। দ্বিতীয়খন গ্ৰন্থ হ'ল দেওলাংখুই। ডক্টৰ ৰীতা চৌধুৰী বাইদেৱে এই উপন্যাসখন লিখিছিল। এই উপন্যাসখনৰ প্ৰথম প্ৰকাশ 2005 চনৰ ফেব্ৰুৱাৰী মাহত হয়। 3 নম্বৰ গ্ৰন্থ মাকাম। মাকাম হৈছে ডক্টৰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। 2010 চনৰ এপ্ৰিল মাহত উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল। ইয়াৰ পিছৰ গ্ৰন্থখনৰ নাম হ'ল ককাদেউতাৰ হাড়। ককাদেউতাৰ হাড় গ্ৰন্থখন সাহিত্যিক নৱকান্ত বৰুৱাৰ দ্বাৰা ৰচিত। এই গ্ৰন্থখন 1974 চনত প্ৰকাশিত হৈছিল। তাৰ পিছত মামৰে ধৰা তৰোৱাল। মামৰে ধৰা তৰোৱাল মামণি ৰয়ছম গোস্বামী বাইদেউৰ দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস। এই উপন্যাসখন 1980 চনত প্ৰকাশ পাইছিল। 6 নম্বৰ মিৰি জীয়ৰী। মিৰি জীয়ৰী ৰজনীকান্ত বৰদলৈ ৰচিত এখন অসমীয়া উপন্যাস। 1894 চনত প্ৰথম প্ৰকাশিত হৈছিল। অশান্ত ইলেক্ট্ৰন। অশান্ত ইলেক্ট্ৰন গ্ৰন্থখন সৌৰভ কুমাৰ চলিহাৰ দ্বাৰা ৰচিত। 8 নম্বৰ অন্তৰীপ। অন্তৰীপ গ্ৰন্থখন হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। 9 নম্বৰ নাহৰৰ নিৰিবিলি ছাঁ। এই গ্ৰন্থখন অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ দ্বাৰা ৰচিত। 10 নম্বৰ অঘৰী আত্মাৰ কাহিনী। অঘৰী আত্মাৰ কাহিনী উপন্যাসখন চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত। 11 নম্বৰ হৃদয় এক বিজ্ঞাপন। এই গ্ৰন্থখন অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা এই গ্ৰন্থখন লিখা হৈছিল। 12 নম্বৰ সুগন্ধি পখিলা। কবি হীৰেন ভট্টাচাৰ্যৰ স্বনিৰ্বাচিত এলানি কবিতাৰ সংকলন। কবিতা পুথিখনৰ প্ৰথম প্ৰকাশ হৈছিল 1981 চনৰ 20 মাৰ্চ। 13 নম্বৰ উমৰ তীৰ্থ। যতীন্দ্ৰনাথ দুৱৰাৰ উমৰ তীৰ্থখন অনুবাদ কৰিছিল 1926 চনত। দুৱৰাই উমৰ তীৰ্থ নামেৰে ৰুবায়ত অনুবাদ কৰে। 14 নম্বৰ আধালেখা দস্তাবেজ। গ্ৰন্থখন সাহিত্যিক ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনী। গ্ৰন্থখন 1988 চনত প্ৰকাশ পায়। 15 নম্বৰ নামঘৰীয়া। অতুলানন্দ গোস্বামীয়ে ৰচনা কৰা এখন অসমীয়া উপন্যাস হৈছে নামঘৰীয়া। 2010 চনত প্ৰকাশ কৰা হৈছিল। অনুৰাধা দেশ। এই উপন্যাসখন লেখক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী। উপন্যাসখন 1989 চনত প্ৰকাশ পাইছিল। 17 নম্বৰ অঘৰী আত্মাৰ কাহিনী। অঘৰী আত্মাৰ কাহিনী উপন্যাসখনৰ ঔপন্যাসিক হৈছে চৈয়দ আব্দুল মালিক। গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল 1969 চনত। 18 নম্বৰ ইয়াৰু ইংগম। এই গ্ৰন্থখন ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰিছিল। উপন্যাসখনিৰ প্ৰথম প্ৰকাশ হৈছিল 1960 চনত। 19 নম্বৰ নীলকণ্ঠী ব্ৰজ। নীলকণ্ঠী ব্ৰজ সাহিত্যিক মামণি ৰয়ছম গোস্বামী বাইদেউৰ দ্বাৰা ৰচিত। 1976 চনত প্ৰকাশিত হৈছিল। 20 নম্বৰ নাৰ্চিছাছৰ চহৰ। এই গ্ৰন্থখন সাহিত্যিক মনালিছা শইকীয়া বাইদেউৰ দ্বাৰা ৰচিত।
21 নম্বৰ এই সময় সেই সময়। এই গ্ৰন্থখন সাহিত্যিক ৰীতা চৌধুৰী বাইদেউৰ দ্বাৰা ৰচিত। 22 নম্বৰ জীৱন জীৱন বৰ অনুপম। এই আত্মজীৱনীখন সাহিত্যিক নিৰ্মলপ্ৰভা বৰদলৈৰ দ্বাৰা ৰচিত। 23 নম্বৰ ডাৱৰ আৰু নাই। সাহিত্যিক যোগেশ দাসৰ দ্বাৰা লিখিত এখনি উপন্যাস। এই উপন্যাসখন 1955 চনত প্ৰকাশিত হৈছিল। 24 নম্বৰ ফেৰাংগাদাও। উপন্যাসখন সাহিত্যিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত। 25 নম্বৰ মোৰ এটা সপোন আছে। এই আত্মজীৱনীখন ডক্টৰ ৰুবুল মাউতৰ দ্বাৰা লিখিত। 26 নম্বৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা। এই উপন্যাসখন লিখিছিল ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেউৰ দ্বাৰা। 27 নম্বৰ বকুল ফুলৰ দৰে। ডক্টৰ মৃণাল কলিতাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস। 2015 চনৰ নৱেম্বৰ মাহত এই উপন্যাসখন প্ৰকাশ কৰে। 28 নম্বৰ পাটকাইৰ ইপাৰে মোৰ দেশ। চন্দনা গোস্বামীৰ দ্বাৰা লিখিত এখন বুৰঞ্জীমূলক উপন্যাস। 29 নম্বৰ সোণ হৰিণৰ চেকুৰ। অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত এক উপন্যাস। উপন্যাসখন 2012 চনত প্ৰকাশ হৈছিল। 30 নম্বৰ মায়াবৃত্ত। মায়াবৃত্ত হৈছে অসমীয়া ঔপন্যাসিকা ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। 31 নম্বৰ স্বৰ্ণলতা। এই গ্ৰন্থখন তিলোত্তমা মিশ্ৰৰ দ্বাৰা ৰচিত। গ্ৰন্থখন 1991 চনত প্ৰকাশ হৈছিল। 32 নম্বৰ লাহৰী। লাহৰী হৈছে পদ্মনাথ গোহাঞি বৰুৱাৰ দ্বাৰা ৰচিত এখন উপন্যাস। লাহৰী 1892 চনত প্ৰকাশ হৈছিল। 33 নম্বৰ অভিযাত্ৰী। সাহিত্যিক নিৰুপমা বৰগোহাঞি ৰচিত এখনি আত্মজীৱনীমূলক উপন্যাস। উপন্যাসখন 1992 চনত প্ৰকাশ পাইছিল। 34 নম্বৰ সুৰুযমুখীৰ স্বপ্ন। এই উপন্যাসখন চৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল 1995 চনত। 35 নম্বৰ মৃত্যুঞ্জয়। ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত। উপন্যাসখন 1970 চনত প্ৰকাশ পাইছিল। 36 নম্বৰ জ্ঞানমালিনী। ইয়াৰ লিখক মফিজউদ্দিন আহমদ হাজৰিকা। 1959 চনত প্ৰকাশ পাইছিল। নীল প্ৰজাপতি। অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত। ই 2013 চনত প্ৰকাশ পাইছিল। চাংলট ফেংলা। এখন জনপ্ৰিয় অসমীয়া উপন্যাস পৰাগ কুমাৰৰ দ্বাৰা ৰচিত। এই পুথিখন 2013 চনৰ 1 জানুৱাৰীত প্ৰকাশ হয়। 39 নম্বৰ সেউজীয়া পাতৰ কাহিনী। সাহিত্যিক ৰাচনা বৰুৱাৰ দ্বাৰা লিখিত। 40 নম্বৰ সাউদৰ পুতেকে নাও মেলি যায়। এই গ্ৰন্থখন হোমেন বৰগোহাঞিৰ দ্বাৰা লিখিত। 1987 চনত প্ৰকাশ পায়।